Hey guys, welcome to my YouTube channel. तो আজি 14 জানুৱাৰী 2023 চনৰ 14 জানুৱাৰী আজি মানে মাঘ বিহু আজি মাঘ বিহু উপলক্ষে মই আপোনালোকলৈ এটা ব্লগ লৈ আনিছো আজি মানে আমাৰ মানে ভেলাঘৰটো দেখামগে আপোনালোক আৰু মানে ভেলাঘৰত কি আছে সব দেখামগে খানা চানা খাই আহিলো বোলে খাই আহিলো এতিয়া আকৌ ঘৰলৈ আহিলো তাৰপিছত আকৌ যাম এতিয়া অলপ পিছতে আপোনালোকে চাই থাকক ভিডিঅ'টো তো সকলোকে স্বাগতম জনাইছো আৰু আমি এতিয়া ডাইৰেক্ট ভেলাঘৰত লগ পাই আছোগে আপোনালোকক ৰাস্তাত ভিডিঅ' বনাম চাগে নবনালে আৰু একেবাৰে ভেলাঘৰত লগ পামগে দেই গাইছ আপোনালোকে চাই থাকক ভিডিঅ'টো অকণো স্কিপ নকৰিব কিন্তু দেই তো গাইছ আমি মানে আহিয়া ভেলাঘৰৰ ওচৰ পাই গ'লহি মানে আমাৰ মানে গাঁৱৰ মানুহে ঘৰ পাছফালে পাতে আৰু সদায় মানে এয়া গাঁৱৰ পাছফালে আৰু মানে মানুহ ঘৰৰ পিছফালে যাওঁ মানে এয়া লাহে গৈ আছোঁ ৰ'ব ভেলাঘৰ পামগে আৰু গাইছ এইফালে গোটেই আন্ধাৰ হৈ আছে মানে লাষ্টটো জ্বলাওঁতেও একো কাম নাই মানে গম পাইছে আপোনালোকে এইফালে গৈ আছোঁ ৰ'ব গাইছ এইফালে এনেই আৰু গাইছ এইটো দেখিছেনে ভেলাঘৰটো আমাৰ সেইটোৱে আৰু মানে গাইছ এইটোৱে ভেলাঘৰ চবেই জুই ফুৱাই আছে আৰু জুই গাইছ এইটোৱে আমাৰ ভেলাঘৰটো এইফালে সকলোৱে জুই ফুৱাই আছে আৰু এইফালে চব পুৰা জুই ফুৱাই আছে এইফালে আৰু আমাৰ ভেলাঘৰটো নৰিয়াই নাও বাই আছে এইফালে দেখিছে চবে জুই ফুৱাই আছে আৰু দেই গাইছ এইফালে মই গোটেই আন্ধাৰ মানে আজি ভিডিঅ' নিদিওঁ মানে সেই ভেলাঘৰ ভিডিঅ' নিদিওঁ আৰু দেই বেয়া চেয়া নাপাব কাইলৈ ৰাতিপুৱা সোনকালে শুই উঠি দিম তো গাইছ এইফালে মই ভেলাঘৰত থাকোঁ নে নাথাকোঁ এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই মাৰ লগত পাতিব লাগিব ৰ'ব গাইছ যদি পাতোঁ আৰু থাকোঁ আৰু তেতিয়া সেই মেজি জ্বলোৱা ভিডিঅ' পাব আৰু এইফালে দেখিছেনে গাইছ গোটেই আন্ধাৰ কাইলৈ দেখুৱাম আৰু আপোনালোকক এইটো ভেলাঘৰটো কাইলৈ দেখুৱাম গাইছ এইফালে পুৰা হুলস্থুল হৈ আছে আপোনালোকে শুনিছে চাগে এইফালে পুৰা হুলস্থুল হৈ আছে এইফালে মানে পুৰা ডান্স চলি আছে এইফালে পুৰা ডান্স আৰু এইফালে মানে আৰু কি ক'ম একো মাত চাত অহা নাই আপোনালোকক অলপ দেৰি পিছত ভিডিঅ' গৈ আছে এইফালে ৰ'ব আপোনালোকে গাইছ চাই থাকক ভিডিঅ'টো নাচি লওঁ আৰু অলপ নে কি কয় গাটো গৰম কৰি লওঁ ঠাণ্ডা লাগি আছে দেখিছে পুৰা হুলস্থুল বেছি ভাল লগা মানুহ আহিলে মোৰ দিগদাৰ হৈ যায় মানে নাচি ভাল পাওঁ গাইছ আমাৰ ইয়াত মানে মানুহ এজন আছে মানে পুৰা দেখিছে পুৰা কেনেকুৱা ডেন্স দি আছে মই মানে ভাবিলোঁ মানে আপোনালোকক অলপ দেখাই নেকি এটা মানে যিটো ডেন্স দি আছে মানে চাওকচোন আপোনালোকে কেনেকুৱা ডেন্স দিয়ে বহিছোঁ আপোনালোকে পুৰা দেখিছে পুৰা আল্টিমেট ডান্স দি আছে মানে আপোনালোকে পুৰা জমনি হৈ আছে গোটেই নাচি আছোঁ মানে পুৰা আপোনালোকে চাওক বাৰু কেনেকুৱা ডান্সত পাক দিছে আপোনালোকে চাই থাকক গাইছ এয়া ঠিক 2:30মান বাজিছে আৰু এয়া মাংস মানে চুঙাত দিবলৈ মানে চুঙা কাটি আছে সেইফালে মানে হাঁহ মাংস তাৰপিছত এইফালে গাইছ চবেই মানে খৰিকা চৰিকা বনাই আছে মানে উঠনি মানে হাঁহ গাহৰি খৰিকা দিব হাঁহ মাংস লিভাৰ চিভাৰ সেইবিলাক মানে চুঙা দিব তো ৰৈ আছোঁ আৰু চব জুইৰ ওচৰত বহি 2টা বজাত আৰু মাংস খাম বুলি এইফালে দেখিছে গাইছ এইফালে গোটেই গাহৰি সোমোৱাই আছে দাদাজনে এইফালে আৰু এইফালে গাহৰি পুৰি আছে আৰু এজনে গাইছ পুৰা মানে এইফালে মানে পুৰা খাই মজা লাগে এইবিলাক এইয়া খৰিকা 3ডাল দিব এতিয়া গাইছ চাই থাকক আৰু ভিডিঅ'টো নে কি কয় গাইছ গাইছ এইফালে মাংস সোমোৱাইছে আৰু দেখিছে চুঙাত মাংস সোমোৱাইছে তো চাওক আৰু আপোনালোকে ভিডিঅ'টো দেই আমি খাম আৰু মানে অলপ দেৰি পিছত হওক আৰু বনাই কৰি এইফালে চব বহি আছে
পুৰা মাংস জ্বলি গৈছে আপোনালোকে দেখিছে পুৰা মানে তেল পৰি পৰি জ্বলি গৈছে মাংস এইবিলাক মানে গাইছ এইফালে চুঙাত দিয়া হাঁহ উলিয়াইছে আৰু দেখিছে নহয় আপোনালোকে কি মজা লাগিছে দেখিবলৈ খাবলৈ কেনেকুৱা লাগিব আপোনালোকে ভাবকচোন আপোনালোকে যদি কেতিয়াবা হাঁহ খাই ঘৰত তেনেকৈ তেতিয়া এনেকৈ খাই চাব বাৰু বিঘা মথুৰবিলাক কেনেকুৱা মজা লাগিছে গাইছ এইটো আমাৰ গাহৰি বৰাটো এইফালে আমাৰ হাঁহ চুঙাত দিয়া হাঁহটো খাওঁ দেই এইফালে আৰু পুৰা এইফালে দুৱাখনেদি ওলাইছোঁ আৰু লাহেকৈ এইফালে আপোনালোকক পিছফালে দেখাম সেইফালে গৰম পানী কৰি আছে এইটো টায়াৰ নাও আৰ্হিত বনাইছে মানে এইফালে আমাৰ মেজি দুটা এইফালে মেজি দুটা খৰি চৰি এইটো খৰিয়ে বনোৱা আৰু সেইটো খেৰে বনোৱা আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকে কেনেকুৱা ধৰণৰ মেজি বনাইছে খৰিয়েদি বনাইছে নে হেৰিয়েদি বনাইছে খেৰেদি বনাইছে এইটোৱে আমাৰ ভেলাঘৰটো এখন নাও আৰ্হিত মানে নাৱৰীয়া এজনে কেনেকৈ নাও চলাই পিনে যায় আৰু মানে হেৰিটো দেখাইছে টায়াৰ বান্ধি কৰিছে এইফালে ছাইডত পুৰা পানী গৰম কৰি আছে গা ধুবলৈ এখন ৰাধা কৃষ্ণ ফটো আপোনালোকে দেখিছে চাগে এইখন ৰাধা কৃষ্ণৰ ফটোখন তো গাইছ চাই থকা ভিডিঅ' বেছি নাছিলোঁ ডাঙৰ জ্বলাই গা পা ধুই আকৌ পুৰা জ্বলাই দিছোঁ জ্বলাব হ'ব গাইছ হ'ব ৰাইজ বুলি ক'ম আমি কি কৰিম ৰাইজক এইটো আপোনালোকে দেখিছে আমাৰ হেৰিটো জ্বলাই দিলে আৰু খেৰ জ্বলাই দিলে ৰাইজসকল আপোনালোকে চাই থাকক দেই ৰাইজসকল এইফালে পুৰা জ্বলাই দিছে খেৰৰ মেজিটো খেৰৰ মেজি জ্বলাই জ্বলি গ'ল খেৰৰ মেজি জ্বলি গ'ল আমিও ৰৈ আছোঁ আৰু ৰাইজসকল চাই থাকক ভিডিঅ'টো শেষ সময় এতিয়া এই গাইছ এয়া ঘৰ পালোহি আপোনালোকে দেখিছে মানে পুৰা টোপনি ধৰিছে শুই লওঁ অলপ আৰু আপোনালোকে এই ভিডিঅ'টো পাব 16 বা 17 তাৰিখ কোনদিনা দিম আৰু আপোনালোকে চাব আৰু মানে আপোনালোকক মানে বহুতখিনি বস্তু মই দেখুৱাব পৰা নাই মানে এতিয়া যেনেকৈ এতিয়া চুৰ কৰা চুৰ কৰা নীতি নিয়মখিনি দেখুৱাব নোৱাৰিলোঁ আৰু মানে বহুত দেখুৱাব নোৱাৰিলোঁ আপোনালোকে মানে ক্ষমা কৰি দিব সেইবিলাক দেখুৱাব পৰা নাই মই যিহেতু তো এতিয়া হ'ব মানে কি কয় ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তো ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই গাইছ